হেল্ল' গাইজ, আজি মই বনাবলৈ লৈছোঁ দহি কচু। এই কচুবিধ খাবৰ কাৰণে বহুত ধুনীয়া, ভাজি খাব পাৰি। প্ৰথমতে কচুকেইডাল ভালদৰে ধুই ল'ব, ধুই অলপমান মুচি ল'ব যাতে গলত নধৰে। তাৰপিছত ধুনীয়াকৈ বাকলি পেলাই ল'ব। বাকলি পেলাই লৈ এয়া মই ভালদৰে কুটি লৈছোঁ। আপোনালোকে দীঘল দীঘলকৈও কুটিব পাৰে, এনেকৈও কুটিব পাৰে। এয়া মই এনেকৈ পাতল পাতলকৈ কাটি লৈছোঁ। তাৰপিছত ইফালে লৈ লৈছোঁ আদা, নহৰু আৰু জলকীয়া। ইফালে তেল বহাই দি ইয়াত মই পিঁয়াজ আৰু জলকীয়াকেইটা দি দিম। আদা নহৰুখিনি এক্সট্ৰাকৈ পিচি ল'ম। পিঁয়াজখিনি ভালদৰে ভাজি লগাৰ পিছত কচুখিনি বহাই দিম। এইখিনি অলপমান লৰাই দি ইয়াতে জোখমতে নিমখ, হালধি দি কেনে আৰু অলপমান লৰাই ঢাকন মাৰি দি দিম। ইফালে মই আদা নহৰুখিনি ইয়াতে খুন্দি লৈছোঁ। অলপ সময় ভাজি লগাৰ পিছত ঢাকনখন গুচাই আৰু এবাৰ লৰাই দিম। এয়া মানে বেছি টাইম নালাগে, কচুবিধ হওঁতে অলপ সময়তে হৈ যায়। এয়া প্ৰায় সিজিছে। ইয়াৰ পাছত আদা নহৰুখিনি অলপমান দি আকৌ এবাৰ লাৰি কেনে আকৌ ঢাকন মাৰি দি দিম। আৰু খাবলৈ বহুত ধুনীয়া হয় একদম। আলুৰ লগতো ভাজিব পাৰে আপোনালোকে, যিকোনো চব্জিটো দি দিব পাৰে। এই কচুবিধে ইমান নধৰে, খাই বহুত ধুনীয়া লাগে। এয়া হৈয়ে গ'ল মোৰ ভাজি। কেতিয়াবা আপোনালোকেও ট্ৰাই কৰি চাবচোন। ৰেচিপিটো ভাল পালে লাইক কৰি দিব।